মই পোনপ্ৰথমতে আমাৰ দলীয় সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেখেতে মোৰ ওপৰত বহুত আস্থা দেখাইছে। বিগত সময়ত যিদৰে আমি কাউন্সিল ইলেকশ্যনটো মুছলপুৰ সমষ্টিৰ পৰা জয় কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু আমাৰ যিহেতু বাক্সা LACত আমাৰ দুটা সমষ্টি আমি অলৰেডি জয় কৰি আছোঁ। মোৰ লগত মোৰ ভাই মণ্টু বড়ো ডাঙৰীয়াই আছে MCLA, আৰু মই নিজে ইয়াত মুছলপুৰৰ পৰা বিলং কৰোঁ। গতিকে BPF যি প্ৰতাৰণা, যুৱসকলক যি 2 লাখ টকা দিম বুলি কৈ নিজৰ ঘৰতে চব পইচা সোমাই ল'লে, আৰু বিশেষ কৰি মুছলমান সমাজক ঠগবাজ কৰি পেলাই BJP হাটাও বুলি শ্লোগানেৰে তেখেতসকলে যি শ্লোগান কৰি পেলাই UPPL হাটাও বুলি শ্লোগান দি পেলাই মানুহক ঠগবাজ কৰি পেলাই ভোট আদায় কৰিছিল। এতিয়া ৰাইজে তেখেতক ধৰি লৈছে যে তেখেতে এজন মানে ঠগবাজ এটা লিডাৰ হয়, তেখেতৰ মুখৰ কোনো ভেলু নাই। 1964 চনৰ মাটিৰ যেতিয়া পাট্টা কৰিবলৈ যায় বা এলটমেণ্ট ল'বলৈ যায়, এই সময়ত বিৰাট ডাঙৰ এটা বেদনা আমাৰ অসমীয়া সমাজ বা অন্য জনগণক তেখেতে দি আছে। BTC একৰ্ডৰ সময়তে তেখেতে কৈছিলে যে যিমান মানুহে BTC একৰ্ডৰ সময়ত আছিল তেখেতসকলে ইয়াৰ ভূমি পাট্টা পাব, এলটমেণ্ট পাব। দৰাচলতে এইটো ভুৱা মিছা কথা। গতিকে এইবাৰ BPFৰ অৱস্থা পানীৰ হাঁহ নচৰা অৱস্থা। মই কৈছোঁ BPFে মানে খুবেই যদি মানে ভালকৈ যদি ফাইট কৰিবলৈ ওলাই নিষ্ঠাৰে তেতিয়া এটা চিট জিকিব, তাৰ বাৰে তেখেতসকলে জিকিবই নোৱাৰে। আমি ক'লোৱে আমি আজিৰ দিনত 10টা চিট আমি কমফৰ্ট হৈ আছোঁ, আৰু BJPয়ে 4খন বা 3খন চিটত তেখেতসকলক কমফৰ্ট হৈ আছে। BPFৰ নামত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এটা আমি মানে অনুভৱ কৰিছোঁ তেখেতসকলে তাৰ পৰা জয়ী হৈ কোনো ডাঙৰ কথা নহয়। তেখেতৰ আমাৰ দলীয় এটা শ্ৰদ্ধাৰ এটা ব্যক্তি হয়, আৰু এই অঞ্চলত তেখেতৰ বহুত ভূমিকা এটা আছে, আৰু তেখেতে এজন হেভি ৱাইডৰ এটা মানে আমাৰ লিডাৰ হয়। আমি তেখেতক শ্ৰদ্ধা কৰোঁ, কিন্তু ৰাইজৰ যোনটো মানে মন আৰু পৰিৱেশটো যোনটো এটা পৰিৱেশ কৈছে, সেই পৰিৱেশৰ লগত আমাৰ নেতৃত্বই দেখা পাইছে যে ৰাকেশ ব্ৰহ্মই এই সময়ত অলপ কমফৰ্ট হ'ব দলীয় বৃহৎ স্বাৰ্থটো লৈ পেলাই। আৰু এই বাক্সা ডিষ্ট্ৰিক্টত 1,97,000 মানুহৰ মনৰ শ্ৰদ্ধা লৈ পেলাই সভাপতি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু কোৰ কমিটিয়ে আৰু চেণ্ট্ৰেলৰ যিসমূহ আমাৰ লিডাৰ আছে তেখেতসকলে মোৰ চেহেৰা দি আমাৰ এই নিৰ্বাচনটো পাৰ কৰিব বুলি বহুত আশাবাদী। আৰু মই তেখেতক হিতেশ বসুমতাৰী ডাঙৰীয়াক তেনেকুৱা কোনো আক্ষেপ ল'বলৈ মই মানা কৰিম, কাৰণ আমি সকলোৱে যিহেতু ৰাইজৰ কাৰণে কাম কৰোঁ, ৰাইজৰ জনগণক সেৱা কৰাই আমাৰ কাম, তাত কোনো বেয়া পাবলগীয়া কথা নাই। মই অনুভৱটো এনেকুৱা কৰিছোঁ যে মই আজিৰ এই সময়ত যে অনাগত সময়ত যি ধৰণৰ আমাৰ দিছপুৰৰ এছেম্বলিত মানে বিভিন্ন আমাৰ MLA সকলে যি নিজৰ সমষ্টিটো লৈ পেলাই দবদবনি কৰে, আঁচনিক লৈ পেলাই জাতিসমূহৰ সমস্যাটো লৈ পেলাই, মই ভাবিছোঁ এছেম্বলিত গৈ মোৰো এটা দবদবনি আৱাজ, হুলুস্থুলি চিঞৰ বাখৰ অসমৰ মুখ্যমন্ত্ৰীৰ আগত মোৰো চেহেৰাটো যাতে আহে, সেইটো থিংকিংটো মোৰ তাত বাৰ বাৰ আহি আছে। মই কোনদিনাখন এছেম্বলিত মানে মোৰ কণ্ঠটো তাতে ৰাখিব পাৰিম, তাৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। ইয়াত একদম নাই। মই অন্তৰৰ পৰা কৈছোঁ, আমি যি মানে গম পাইছোঁ তেখেতসকলৰ যোনটো কেণ্ডিডেট, ইয়াত মানে ভৰি থ'বলৈ জেগা নাই। তেখেতক মানুহে কেতিয়া মানে ধিক্কাৰ দিছে, তেখেতে যে মিটিং কৰিব পাৰিব কোনোবা জেগাত, ইটোও আমি দেখা নাই। গতিকে BPF পাৰ্টিৰ বেনাৰত যদি কোনোবা যোন ব্যক্তিক তেখেতসকলে মানে প্ৰক্ষেপ কৰিব খুজিছে, এই ব্যক্তিটো ইয়াত ধূলিসাৎ হৈ যাব UPPL লগত, ৰাকেশ ব্ৰহ্মৰ লগত, ইয়াত কোনো মানা নাই। বাহিৰত বৰষুণ দিছে, বৰষুণ দিয়াটো ভাল, সেইটোৱে আমাক আশীৰ্বাদ কৰিছে, আমাক আশীৰ্বাদ কৰি দিনটোৰ আজি বৰষুণ নাছিলে, এতিয়া আমাৰ যেতিয়া নামটো যেতিয়া আমাৰ মানে এনাউন্সমেণ্ট হ'ল, তাৰ পৰা ইয়াত ধুমধাম মানে বৰষুণ পৰিব, এইটো আমাৰ আশীৰ্বাদ বুলি মই ধৰিছোঁ।